Welcome back to my channel আৰু আজি এটা ৰেচিপি লৈ আহিছো হাঁহৰ মাংস ৰেচিপি এফালে গৰম পানী কৈ থোৱা হৈছে এতিয়া সাফা কৰি ল মাংস কাটি হৈ গল আৰু এফালে আলু পিয়াজ জলকীয়া আদা নহৰু এই তাত খুন্দা হৈছে খাবৰ কাৰণে ইনে অলপ ভজা হৈছে মাংস কিন্তু এটো ভিডিও দেখুৱা নহল আৰু আজি আমাৰ সবজিটো বনোৱা হ'ব জুইত এফালে তেল গৰম কৰি পিয়াজ জলকীয়া বিলাক দি দিয়া হৈছে লগতে আদা নহৰু যিখিনি খুন্দা হৈছিল সেইখিনি ইয়াত দি দিছো আৰু বেছি মছলা ব্যৱহাৰ নকৰো লং ইলাচি দিম বাৰু কিন্তু পাছত দিম আৰু এতিয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি দিও নিমখ হালধি দিছো এতিয়া লাহেকৈ মাংসখিনি দি দিও আৰু জুইত বনালে খুব ভাল লাগে খুব টেষ্টি হয় সেই কাৰণে জুইত বনোৱা হৈছে এতিয়া এখিনি লাহেকৈ লৰাই দিম এতিয়া ইয়াত আলুখিনি দি দিও ইয়াত আলুখিনি দি পিনে লাহেকৈ আকৌ ভালদৰে লৰাই ঢাকন লগাই দিম আলুখিনি দি লৈছো গুটেখিনি এইখিনি হৈছেগে দেখিছে ইয়াত এতিয়া অলপমান হিজিবৰ কাৰণে পানী দি পিনে লং ইলাচিখিনি দি দিম তাৰ পিছত আমাৰ সবজি হৈ যাব ফাইনালি আমাৰ সবজি হৈ গল আৰু আপোনালোকক দেখুৱাবৰ কাৰণে অলপমান বাটিত উলিয়াই দিছো ইয়া দেখিছে নে খুবে টেষ্টি লাগিব খাই